গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? কি ক'ম, বৰষুণত বাহিৰত বৰষুণ দি আছে। মেইন কথাটো সেইটো প্ৰব্লেম। পৰহিৰ পৰা যি আহিছোঁ বৰষুণ মই নিজৰ ঘৰত পাই আছোঁ। তো যিয়ে নহওক গাইজ, আজি আমি অকণমান বাহিৰলৈ ওলাই যাম। আমি চাওঁ বৰষুণত কেনেকৈ এনজয়মেণ্টটো ল'ব পাৰোঁ। তো সেইটো কাৰণে মোৰ লগৰ এটাক কৈছোঁ যে তই গাড়ীখন লৈ আমি অলপমান ওলাই যাম বাহিৰত চাবৰ কাৰণে। তো ঠিক তেনেকৈ সিও আহিব এতিয়া, আমিও ওলাই যাম। আৰু আপোনালোককো মই অকণমান বৰষুণৰ মজাটো অকণমান দিব বিচাৰিছোঁ। তো প্ৰথমে সকলোকে ৱেলকাম টু মাই চেনেল। আৰু কেইদিনমান আগতে বাহিৰত আছিলোঁ, অকণমান বেলেগভাৱে ব্লগ কৰিছিলোঁ, কিন্তু ভাবিছোঁ অকণমান সলনি কৰিম, চেঞ্জ কৰি এটা নতুন হিচাপেৰে ব্লগটো বনাম বুলি ভাবিছোঁ। তো হ'ব, আপোনালোকে ছাপোৰ্ট কৰিবই। তো ব'লক মোৰ লগত। বৰ বেয়াকৈ বৰষুণ দিছে, বৰ বেয়াকৈ বৰষুণ দিছে। এতিয়া ড্ৰাইভাৰে আহিব নহয় আমাৰ। হা ঐ, লকটো খুলি দে গাড়ীৰ। খুলব বৰষুণৰ বতৰ এইটোৱে প্ৰব্লেম হয় যে কি কয়, ঘূৰিব যাওঁ, প্লেনিং কৰোঁ ঘূৰিব যোৱাৰ, কিন্তু বৰষুণৰ কাৰণে প্ৰব্লেম হয়। বাট কিন্তু বৰষুণৰ এই সময়ত ঘূৰাৰ মজাটো অলপ বেলেগ হয়। আমাৰ একচুৱেলি কথাটো হৈছে কি, জাগাই আমাৰ চিলেক্ট কৰিব নাই। একবাৰ এটাই ইফালে যায় আগফালে, এটাই যায় পিছফালে। নহ'ব এনেকৈ যাই লাভ নাই। মই কিন্তু ভাই বাজৈ এটাই কৈছে ইফালে কি বাজৈ নে কিবা নাম বুলি, আজিলৈকে মই শুনাই নাই, দেখাই নাই, তাতে যাই আছো। আল্টিমেট এখন বোলে ৰেষ্টুৰেণ্ট আছে, মেইন কথা তাৰ খানাবিলাক বৰ ধুনীয়া হয় বুলি কৈছে। ৰেষ্টুৰেণ্টখনৰ নামেই বাজৈ। মই গম পাইছোঁ, মই আগতে ভিডিঅ'টো বনাই লওঁ, তাৰপিছত ক'লে হ'ল মোক। হা তাৰমানে কি হয়, ই কৈ আছে বাজৈ বুলি এখন ৰেষ্টুৰেণ্ট আছে বোলে, তাতে খাব যাম বুলি কৈ আছে। তাত ধুনীয়া খানা হয়, আল্টিমেট খানা বনাই বোলে। কিন্তু মই আজিলৈ যাই পোৱা নাই। মই কৈছোঁ আৰু যোনফালে যাওঁ সেইফালে যাম। তো একচুৱেলি কথাটো হ'ল কি, আমি যাই আছিলোঁ চিধা, আমাৰ মানে এখন গাড়ী আগত যাই আছিল। তো ই ক'ল কি আমাৰ লগৰে হয়, সি মাত্ৰ গম নাপায় কিন্তু। তো আমি চালোঁ যে সিয়ে হয়। তো অকণমান তাক জোকালোঁ, এতিয়া সি আমাক খেদি আছে। চাওঁ আগত কি হয়, দেখা পাওঁ নে কি কৰে, সি ৰিয়েকশ্যন কেনেকুৱা। তো তাক লগ পাই সি এইবাৰ চিনি পাইছে আমাক। অকণমান মই আপোনাক বিচাৰিছোঁ বাহিৰৰ ভিউটো দেখুৱাম বুলি, কিন্তু দেখুৱাম অকণমান পিছত, অকণমান টাইম থাকক, মই দেখুৱাই আছোঁ, নুমিছে দেখুৱাই আছোঁ। কাৰণ পূৰা বৰষুণ হৈ আছে, বৰ বেয়াকৈ বৰষুণ দি আছে। তো সেইটো কাৰণে ভালকৈ মই দেখুৱাব পৰা নাই। বাট আপুনি যদি এবাৰ চাব পায় তেতিয়াহ'লে নিশ্চয় ভাল পাব, কাৰণ আমাৰ এই ভিউটো বহুত ধুনীয়া হয়। তো এইখনে হৈছে আমাৰ গাড়ীবিলাক বৰ বেয়াকৈ আহে। তো এইখনে হৈছে আমাৰ এখন সৰু শ্বিলঙৰ ৰাস্তা। আমাৰ পিছফালে চাব পাৰিছে, পূৰা এই ৰাস্তাটো একদম কোনো মানুহ নাই এইখিনি জেগাত, কেৱল ফৰেষ্ট হয়, পূৰা গ্ৰীনি হয় জেগাটো, মানে খুব ধুনীয়া হয়। তো এইটো আছিলে। আৰু আমি বৰষুণৰ সময়ত আপুনি যদি এই ৰাস্তাটোদি যায় এই একদম চালিয়া পূৰা। তো আমি যাই আছোঁ অলপ আগলৈ, আৰু আগতো ৰাস্তা এনেকুৱাই হ'ব, বাট বহুত ধুনীয়া পাব, আপুনি মজা পাব ৰাস্তাটো। কাৰণ মই আপোনাক কৈছোঁ আজি মোৰ কৰিবলৈ একো নাছিলে। তো সেইটোৰ কাৰণে আমি জাষ্ট তিনিজন ফ্ৰেণ্ডে নৰ্মেল এটা প্লেন বনাই মানে এনেকৈ ফুৰিব আহিম বুলি ভাবিছোঁ। আৰু আহক না মোৰ পিছত কেনেকুৱা ৰাস্তা। চিৰিয়াছলি এই ৰাস্তাটো বহুত ধুনীয়া হয় যেতিয়া বৰষুণ পৰে। আপুনি যদি কেতিয়াবা গোৱালপাৰা ছাইডত আহে তেতিয়াহ'লে এই ৰাস্তাটো আপুনি চাব পাৰে বা দেখিব আপুনি। আৰু এটা বস্তু মানে ফিল হয় যেতিয়া মানে অকলে ভিডিঅ' কৰি থাকোঁ, তেতিয়া মানে পূৰা ভিতৰৰ পৰা ওলায় যে কিবা এটা ক'ব পাৰিম। কিন্তু যদি লগৰ লগত থাকে বা কিবা পাব্লিক প্লেছত থাকোঁ, তেতিয়াহ'লে মানে কি জানো, আপোনাৰ কথাটো পটককৈ ওলাই নাহে। তো যিয়ে নহওক গাইজ, মানে নতুনকৈ এইবোৰ কৰি আছোঁ, তো সেইটো কাৰণে হয়তো ভালকৈ নাপাব পাৰে। তো অকণমান কেইদিনমান টাইম দিয়ক, ময়ো শিকি আছোঁ, আৰু নিশ্চয়কৈ মই ভালকৈ বনাম বুলি মোৰ বিশ্বাস আছে। আৰু আপোনালোকৰ দি দিব আৰু। ব'লক গাড়ী আহিছে ক'ত পাপ্পা ঐ, ব'লক খুন্দা নাখোৱাৰ আগতে ভাত চাত খাই লওঁ, নহ'লে আৰু তো
তো ফাইনেলি আমি সেই ৰেষ্টুৰেণ্টত আহি পালোঁ আৰু এতিয়া অৰ্ডাৰ দিছোঁ কিবা ৰুটি আৰু চিকেন আৰু ইহঁতে একেলগে ভাত খায় সেইখিনি খাওঁ খাই উঠি আৰু বৰষুণৰ বতৰ কি এই নৰ্মেল চলি গ'ল দিনটো ইহঁত দুটাৰ মুখখন চাওক পূৰা দুখী আত্মা মানে যিটো এক্সপেক্ট কৰিছিল নাপাল তো অকণ দুখেৰে খাই আছে কিবা ছাগাল কথাটো এনেকুৱা হ'ল ইহঁতে মানে এক্সপেক্ট কৰিছিল গাহৰি বহুত দিন খোৱা নাছিল আৰু মই যিটো বিচাৰা নাছিলোঁ মোৰ লগত এটা গাহৰি খাব বুলি কাৰণ গাহৰিটো মই ভাল নাপাওঁ ইহঁতৰ দুয়োটাৰ মুখখন চাই অলপমান দুখী হৈ আছে এতিয়া কাৰণ ইহঁতে গাহৰি পোৱা নাই আৰু মোৰ কাৰণে এইটো যিটো ভাল এতিয়া মই আনি আছোঁ ৰুটি আৰু চিকেনৰ হাৰা মুৰা চব খাই দিম এতিয়া ফাইনেলি আমাৰ খোৱা হৈ গ'ল এতিয়া ই পে'মেণ্ট কৰিলে আৰু এতিয়া আমি ঘৰলৈ যাওঁ ডাইৰেক্ট কি ক'ম আৰু বৰষুণৰ বতৰ বেছি একো কৰিব লগা নাই নৰ্মেল আহিলোঁ এনে অলপমান ফুৰিবৰ কাৰণে খালোঁ ল'লোঁ এতিয়া ঘৰলৈ যাই আছোঁ অকণ ভিডিঅ'টো পিছত এডিট কৰি আপলোড কৰিম আৰু প্লাছ ভিডিঅ' চাব আপোনালোকে এতিয়া নেক্সট নতুন ভিডিঅ' ভাল বনাম বুলি ভাবিছোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যি কৰে কৰিব আৰু চাব ভিডিঅ'টো বাই